মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছেনে ৰাতিপুৱাই আজি ওলাই মেলি এনেকৈ ৰেডি হৈ আছে এফালে যাবলৈ। এয়া মা মই ঘূৰি আমি গৈ আছোঁ দাইহঁতৰ ঘৰত, যিহেতু আজি ছোৱালীজনীৰ তুলনি বিয়া 4 দিনীয়া কাঠ আছিলে, সেইবাবে আমি গৈ আছোঁ। দেখিছেনে সিহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো কিমান বেছি বোকা, যিহেতু ট্ৰেক্টৰ ওলোৱা সময় কৰি থাকে, সেইবাবে ইমান বেছি বোকা। মানুহবিলাক তেনেকৈ অহা যোৱা কৰি আছে। এয়া আমি গৈ পোৱা মানে আকৌ এয়া গা ধুৱাবলৈ আৰম্ভ কৰিলেই, যিহেতু সেইবাবে আমি এনেকৈ ৰখি দিলোঁ। তাৰপিছত ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ, সেয়া বাবে দেখুৱাই দিলোঁ। এয়া গা ধুই সেৱা কৰি লৈছে ধুনীয়াকৈ। তাৰপাছতে আকৌ তুলনিৰ বিয়াত যিহেতু গাভৰু ছোৱালীয়ে সজাব লাগে, সেইবাবে আকৌ মোৰে পাল পৰিলে, যিহেতু গাভৰু ছোৱালী তাত তেনেকৈ নাছিলে, সেইবাবে মই এনেকৈ চাদৰ মেখেলা অলপ ঠিক ঠাক কৰি পিন্ধাই মেলি দিলোঁ। ইমান বেছি নাজানো, তথাপিতো সজাই মেলি দিলোঁ আৰু। এয়া সেৱা কৰি মেলি লৈছে। তাৰপাছত এয়া আকৌ দেখিছেনে চাহ খোৱা পৰ্ব। এয়া চাহ তাক খাই গৈ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি দেখিলোঁ যে দাদা দুজনে কঠীয়া তুলি আছে, যিহেতু আপোনালোকক অকণমান দেখাই দিওঁ। এয়া দেখিছেনে দেখিছেনে মানুহে যিহেতু পূৰা সাঁতুৰি আছে।